নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতী আছামিজ কিটচেনলৈ। আজিৰ ডিছটো হ'ল বগা তিলৰ আঞ্জা মাছৰ লগত। প্ৰথমতে আমি লৈছোঁ বগা তিল 4 চামুচ। এতিয়া আধা কাপ পানী দি বগা তিলখিনি 5 মিনিটৰ কাৰণে তিয়াই থ'ব। এটা বইল আলু, নিজৰ অনুযায়ী যিকোনো মাছ ল'ব পাৰে। এতিয়া জিৰা 1 চামুচ, নহৰু 10 ফুটা, আদা 4 টুকুৰা, জলকীয়া 5টা গুড়ি কৰি লৈ ল'ব। মছলাখিনি তৈয়াৰ হৈ গৈছে। এতিয়া তিলখিনি পানীৰ পৰা উঠাই লৈ মছলাৰ লগত পিচি ল'বা। এতিয়া আমাৰ তিলৰ মিক্সাৰটো তৈয়াৰ হৈ গ'ল। এতিয়া তিলখিনি এটা ডাঙৰ বাটিত লৈ ল'ব। তাৰপিছত তাতে 1 গিলাচ পানী মিহলি কৰি দিব। মিক্স কৰি ল'ব। কেৰাহীটো বহাই দি গৰম হোৱাৰ পিছত তেল অলপ দি দিব। তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ আধা চামুচ দিব, শুকান জলকীয়া 1টা দিব, তেজপাত 2টা দিব, দি লৰাই দি দিব। অলপ সময় লৰাৰ পিছত আলুটো ভাঙি দি দিব। অলপ পিছত নিমখ আৰু হালধি দি দিব। এতিয়া অলপ সময় আলুখিনি ভাজি লওক। অলপ সময়ৰ পিছত তিলৰ মিক্সাৰখিনি ভাজিত দি দিব। এতিয়া অলপ সময় লৰাই উতলিব থৈ দিব। উতলাৰ পিছত নিজৰ অনুযায়ী মাছখিনি দি দিব। অলপ সময়ৰ পিছত বগা তিলৰ লগত মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল।